গুড মৰ্ণিং সকলোকে। আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ আমি দেওপানী মন্দিৰ, আৰু দেওপানী মন্দিৰটো প্ৰায় গৈ থাকোঁ, কিন্তু ভিডিঅ' পাতি বনোৱা নহয়। আজি এটা ভিডিঅ' বনাই দিম বুলি ভাবিলোঁ। ত' ভিডিঅ'টো চাই থাকক আপোনালোকে, কেনেকুৱা ধৰণৰ তাতনো কি এনেকুৱা পূজা হয়, কি গা চা ধুই পৰা ৰেডি হৈ গ'ল, যাবহে লাগে আৰু। এতিয়া সময় হৈছে ৰ'ব, এতিয়া সময় হৈছে 8টা বাজি গ'ল। ত' আমি ওলাই ভিডিঅ'টো চাই যাওক। ফাৰ্ষ্টত আমি আহি পাই ধূপচাকি লৈ লৈছোঁ। তো আমি পাই গ'লোঁ আহি দেওপানী মন্দিৰ। দেওপানী মন্দিৰ এইখনেই হৈছে মুখ্য দুৱাৰ, আৰু এতিয়া আমি সোমাই গৈ থাকোঁ। ধূপ চুপ জ্বলা হৈ গ'ল। এতিয়া নালাগে, মেছেজ তাত আছে নহয়। মেছেজ কেলৈ লাগে তাত নালাগে নহয়। ধূপ চুপ জ্বলা হৈ গ'ল, সেৱা কৰি ল'লোঁ। এতিয়া ভিতৰত গৈ সেৱা কৰি হৈ গ'ল। এতিয়া ভিডিঅ' কৰিবলৈ তাত মানে কেমেৰা আনিব নিদিয়া, ভিডিঅ' কল
হাই হাই এতিয়া মন্দিৰৰ পৰা আমি আহি গৈ একদম ঘৰলৈ উভতি আছোঁ। আমাৰ ঘৰৰ পৰা দেৱনী মন্দিৰ প্ৰায় 12-15 ভিতৰত হ'ব লাগে। 25 মিনিট বা 20 মিনিট পাই যাওঁগৈ আমি। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ আৰু। আহি পাই গ'লোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু এনেকুৱা দিনৰ নতুন নতুন ভিডিঅ' দি যাম, ছাপোৰ্ট কৰি যাম। সোনকালে 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ হৈছে, সোনকালে 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আপোনালোকে। আৰু বাই আজিলৈ।